Welcome to my channel NK Agrotech all YouTube. মই আজি আপোনালোকক দেখুৱাম মই এটা পুখুৰী খান্দিছোঁ তাতে মই মাছ পুহিম মাছ পালন কৰিম যেহেতু আমি খেতিয়ক হিচাপে মই সকলো দিশৰ পৰাই মই কাম কৰোঁ এতিয়া এটা পুখুৰীত কিমান মই মাছৰ উৎপাদন কৰিব পাৰোঁ তাকে মই এবাৰ ট্ৰাই কৰি চাম আগৰ পৰাই আছিল পুখুৰীটো কিন্তু এবাৰে অলপ সাফা কৰি আকৌ মাছ এৰাৰ মোৰ সিদ্ধান্ত লৈছোঁ গতিকে আপোনালোকে চাব মোৰ চেনেল মাছ পিছলৈ আৰু মাছ এৰা ভিডিঅ'সমূহ মই আনিম মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু আহক ভিডিঅ'টো চাওঁ মই এই ভিডিঅ'টোত আপোনালোকক দেখুৱাইছোঁ তিনিজন মানুহ মই কাম কৰিবলৈ লগাইছোঁ আৰু তাতে যিবোৰ বস্তু বনাই আছে তাকে মই দেখুৱাম যেটো মাটি কুৰাবলৈ যেটো চাঙি বনাই এইবিলাক দেখুৱাম মই আপোনালোকক চাই থাকিব প্ৰথমৰ পৰা লাষ্টলৈকে এয়া হৈ গ'ল চাঙি ৰেডি এতিয়া মাটি উঠাব দুইজন মানুহে ওপৰলৈ লৈ যাব এজনে খান্দি দিব কি ধুনীয়া সুন্দৰভাৱে অতি কম খৰচত এই বস্তুত সাজি উলিয়াব পৰা যায় চাই থাকক এয়া হৈ গ'ল ৰেডি লৈ যায় দুইজন মানুহ লৈ গ'ল চাই থাকক কি ধুনীয়া ওজন হয় কিন্তু কামটো অলপ আগবাঢ়ি যায় সোনকালে চাই থাকক মোৰ ভিডিঅ' আৰু সাবস্ক্ৰাইব কৰিব মোৰ চেনেল পিছলৈ বেল আইকন টিপি দিব